অসম দ্বিতীয় কাশ্মীৰ হ'বগৈ নেকি? এই প্ৰশ্নই ৰাজ্যৰ সৰ্বাংগীন কল্যাণৰ বাবে চিন্তা কৰাসকলৰ মাজত বৰ গুৰুত্বপূৰ্ণ হিচাপে ঠাই পাইছে। অসমৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ ফলত এই শংকাই অতি তাৎপৰ্যপূৰ্ণভাৱে আমাৰো মন জোকাৰি যোৱাটো স্বাভাৱিক। কাশ্মীৰত যি হৈছিল বা যি ঘটিছিল সেয়া আছিল স্বাধীন ভাৰতৰ ইতিহাসৰ নিন্দাজনক অধ্যায়, যি নেকি ধৰ্মীয় নিৰ্যাতন। ক'বলৈ বিচৰা হৈছে কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলে সন্মুখীন হোৱা ব্যাপক ধৰ্মীয় নিৰ্যাতনৰ বিষয়ে। কিদৰে মৌলবাদী সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ ৰক্ষা কৰিবলৈ কেইবা লাখ কাশ্মীৰী পণ্ডিতে নিজ মাতৃভূমি ত্যাগ কৰি পলায়ন কৰিবলগীয়া হৈছিল সেই বিষয়ে। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে চলোৱা চৰম নিৰ্যাতনৰ বলি হোৱা কাশ্মীৰী পণ্ডিতসকলে বৰ্তমান নিজৰ পৈতৃক ভূমিৰ পৰা অনেক নিলগত জম্মু, দিল্লী আদিত বাস কৰি আহিছে। তেওঁলোকৰ হৃদয়ত এতিয়াও সজীৱ হৈ আছে মাতৃভূমি নিৰ্যাতনত সন্মুখীন হোৱা ক'লা দিনবোৰ। কাশ্মীৰ উপত্যকাত কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ লোকসকলে প্ৰাচীন কালৰ পৰাই বসবাস কৰি আহিছিল। এই পণ্ডিতসকলক পণ্ডিত উপাধি মোগল সম্ৰাট আকবৰে প্ৰদান কৰা বুলি কোৱা হয় যদিও এই ইতিহাসত কিছু বিভ্ৰান্তি থকা বুলি বহুতে ক'ব খোজে। আকবৰে 1587 খ্ৰীষ্টাব্দত কাশ্মীৰ জয় কৰাৰ পিছত অতি শিক্ষিত কাশ্মীৰী ব্ৰাহ্মণসকলৰ বিচক্ষণতা প্ৰত্যক্ষ কৰি মুগ্ধ হৈছিল তেওঁলোকক সেয়ে তেওঁ পণ্ডিত বুলি মাতিছিল বুলি ইতিহাসত পোৱা যায় যদিও সেই ইতিহাস যে বিভ্ৰান্ত আছিল তাকো এচাম ঐতিহাসিকে ক'বলৈ পাহৰা নাই। ইফালে মোগল শাসনৰ কালছোৱাত বলপূৰ্বকেই হওক বা অন্য কাৰণতে হওক কাশ্মীৰত হিন্দুৰ পৰা মুছলমানলৈ ধৰ্মান্তকৰণ যথেষ্ট বৃদ্ধি পাইছিল। ইয়াৰ বাবে কাশ্মীৰী পণ্ডিতসকল ক্ৰমান্বয়ে সংখ্যালঘুত পৰিণত হৈছিল। অৱশ্যে সামাজিক ব্যৱস্থাত তেওঁলোকৰ উচ্চ স্থান অটুট আছিল। কাশ্মীৰ উপত্যকাত হিন্দু দুগ্ৰাম ৰজাসকলৰ শাসনকালত অৰ্থাৎ 1846 পৰা 1947 সমাজৰ কাশ্মীৰী পণ্ডিতসকলৰ যথেষ্ট সন্মান মৰ্যাদা আছিল। পৰৱৰ্তী সময়ছোৱাত অৰ্থাৎ 1985 চন মানলৈকে কাশ্মীৰী পণ্ডিতসকলে নিজ মাতৃভূমিত সুখে সন্তোষে বাস কৰিছিল। 1981ত কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলৰ জনসংখ্যাৰ মুঠ 5% আছিল। ইফালে 1985ৰ পিছৰ পৰাই কাশ্মীৰ উপত্যকাত পাকিস্তানৰ পৃষ্ঠপোষকতাত ইছলামী মৌলবাদী সন্ত্ৰাসবাদী সংগঠনসমূহৰ উত্থান হ'বলৈ আৰম্ভ কৰিছিল আৰু এই সংগঠনসমূহে বিদ্বেষেৰে কাশ্মীৰী পণ্ডিতসকলক নিৰ্যাতন কৰিবলৈ আৰম্ভ কৰিছিল। মানৱতাক ভুল লুণ্ঠিত কৰা সন্ত্ৰাসবাদীবোৰে কাশ্মীৰী পণ্ডিতসকলক ইছলাম ধৰ্মালৈ জোৰ জবৰদস্তি ধৰ্মান্তৰিত কৰিছিল। অকল কাশ্মীৰী ব্ৰাহ্মণসকলকেই নহয়, তাত বসবাস কৰি অহা শিখ বা অনা মুছলিম লোকসকলক তেওঁলোকে এই সন্ত্ৰাসবাদীসকলে নিৰ্যাতন চলাইছিল, ধৰ্মান্তকৰণ কৰিছিল, জীয়াৰী বোৱাৰীৰ ওপৰত চলাইছিল যৌন নিৰ্যাতন, মানসিকভাৱে তেওঁলোকক ব্যতিব্যস্ত কৰি তোলা হৈছিল। ফাৰুক আব্দুল্লাৰ নেতৃত্বাধীন চৰকাৰ থকাৰ সময়তো পণ্ডিতসকলক তেওঁ নিৰাপত্তা দিবলৈ ব্যৰ্থ হৈছিল। একেদৰে 1984ৰ পাছত ৰাজীৱ গান্ধীৰ নেতৃত্বত যি কংগ্ৰেছ চৰকাৰ আছিল সেই চৰকাৰেও হিন্দুসকলক সুৰক্ষা দিবলৈ ব্যৰ্থ হৈছিল। পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ বিশ্বনাথ প্ৰতাপ সিং চৰকাৰৰ সময়ত সংখ্যালঘু মৰ্চা চৰকাৰখনে চন্দ্ৰশেখৰৰ নেতৃত্বাধীন চৰকাৰেও কাশ্মীৰৰ হিন্দু আৰু শিখসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰিব পৰা নাছিল। 1990ৰ 19 জানুৱাৰীৰ নিশাটোত কাশ্মীৰী পণ্ডিত আৰু শিশুসকলৰ বাবে এটা ভয়ানক আৰু অভিশপ্ত দিন হিচাপে আজিও চিহ্নিত হৈ আছে। উক্ত নিশা সন্ত্ৰাসবাদী সংগঠনৰ সদস্যই জম্মু কাশ্মীৰৰ বিভিন্ন এলেকাত মাইক যোগে ঘোষণা কৰিছিল, হয় ইছলাম ধৰ্মত দীক্ষিত হোৱা অথবা কাশ্মীৰ ত্যাগ কৰা, অন্যথা মৃত্যু নিশ্চিত। আনহাতে হাজাৰ হাজাৰ মৌলবী মুছলমান লোক ৰাজপথলৈ ওলাই আহি ভাৰত বিৰোধী প্ৰতিবাদ কৰাৰ লগতে কাশ্মীৰী পণ্ডিতসকলক গুৰুতৰ পৰিণতিৰ ভাবুকি প্ৰদান কৰিছিল। এনে পৰিস্থিতিত অতিকৈ শংকিত হৈ সেই নিশাৰে পৰাই কাশ্মীৰৰ পৰা হাজাৰ হাজাৰ কাশ্মীৰী পণ্ডিতে পলায়ন কৰিবলৈ আৰম্ভ কৰিছিল। বৃহৎ আৱাস খেতিপথাৰ মাত্ৰ কেইটামান দিনৰ ভিতৰতেই কেইবা হাজাৰো কাশ্মীৰী হিন্দুৱে পলায়ন কৰিছিল, যিসকল গৈ জম্মু, দিল্লী অথবা আন ঠাইত আশ্ৰয় লৈছিলগৈ। 19 জানুৱাৰীৰ আশে পাশে যথেষ্ট সংখ্যক হিন্দু লোকক হত্যা কৰি তেজেৰে ফাকু খেলিছিল সন্ত্ৰাসবাদীয়ে। এনে নিৰ্যাতন হত্যাযজ্ঞত ভয়াৰ্ত হৈ 1990 চনৰ শেষলৈকে প্ৰায় 3,50,000 কাশ্মীৰী পণ্ডিত কাশ্মীৰ উপত্যকাৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছিল। 1989 চনৰ ছেপ্টেম্বৰ মাহত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল পণ্ডিত সম্প্ৰদায়ৰ ৰাজনৈতিক
এতিয়া প্ৰশ্ন হ'ল যে অসমক কাশ্মীৰলৈ ৰূপান্তৰিত কৰিব বিচৰা হৈছে নেকি? কাশ্মীৰৰ যি উদাহৰণ, কাশ্মীৰৰ উগ্ৰপন্থী সন্ত্ৰাসবাদীবিলাকে চলোৱা যি নিৰ্যাতন, সেই একেই নিৰ্যাতনৰ দিশেৰে গৈ আছে অসম। ইতিমধ্যে সংখ্যালঘু বুলি কোৱা সকলে অসমৰ 9খন জিলাত আধিপত্য বিস্তাৰ কৰিছে। আন 4খন জিলাত তেওঁলোকে নিজৰ আধিপত্য বিস্তাৰৰ দিশে আগবাঢ়ি গৈছে। তথাপিতো আমাৰ অসমীয়া সমাজ আজিলৈকে সুসংগঠিত হোৱা পৰিলক্ষিত হোৱা নাই। ভৱিষ্যতৰ দিনবোৰত ই এক অশনি সংকট অসমলৈ আহি আছে বুলি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ।